থ্ৰী ছিষ্টাৰ্ছৰ অইন এটা ব্লগলৈ আপোনালোকক ৱেলকাম। আজি ৰক্ষাবন্ধন হয় আৰু ৰক্ষাবন্ধন বুলি তেনেকৈ একো স্পেচিয়েল কৰা নহয়, কিন্তু মোৰ হাজবেণ্ডৰ দাদাকৰ ছোৱালী মানে মোৰ ভতিজী তাই আহিব মোৰ ল'ৰা দুটাক ৰাখি পিন্ধাবলৈ, আৰু মোৰ ভণ্টি লৈ আহিব তাইৰ টিকলিজনীকো। চ' আমি আজি ৰাখি বন্ধনটো কেনেকৈ চেলিব্ৰেট কৰোঁ আপোনালোকে চাই থাকক। চ' লেটছ ষ্টাৰ্ট। এতিয়া আমি অলপ ওলাই আহিছোঁ দুইজনীয়ে ৰাখীৰ গিফ্ট কিনিবলৈ। চাওঁচোন বাৰু কেনেকুৱা গিফ্ট কিনিব পাৰোঁ। ৰাখী বন্ধন উৎসৱটি যদিও আমাৰ অসমীয়া পৰম্পৰাত নপৰে, যিহেতু এইটো হিন্দু ধৰ্মৰ এটা বিশেষ উৎসৱ হয়, গতিকে আজিকালি সকলোৱে এই উৎসৱটি পালন কৰি আহিছে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিত এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয়। আৰু আপোনালোক সকলোৱে জানেই যে এই দিনটোত বায়েক বা ভনীয়েকে তেওঁলোকৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধে, আৰু এই ৰাখীডালেই হয় তেওঁলোকৰ মাজৰ মৰম ভালপোৱাৰ প্ৰতীক, আৰু লগতে আজীৱন দাদায়েকে নিজৰ ভনী বা বায়েকগৰাকীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। এই উৎসৱটিৰ প্ৰচলন পুৰণি কালৰ পৰাই হৈ আহিছে। কোনো লোকৰ বিশ্বাস যে যেতিয়া আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল তেতিয়া তেওঁৰ পত্নীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়াইছিল, তেওঁক অনুৰোধ জনাই যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে, আৰু পুৰু ৰজাৰ হাতত বন্ধা ৰাখীডালক সন্মান জনাই আলেকজেণ্ডাৰক জীৱন দান দিয়ে, আৰু তেতিয়াৰ পৰাই এই প্ৰথাৰ প্ৰচলন হৈ আহিছে। আৰু তেনেকৈয়ে আমিও আজি সৰুকৈ হ'লেও এই ফেষ্টিভেলটো চেলিব্ৰেট কৰিছোঁ। পিছে আপোনালোকে জানেনে যে ৰাখী বন্ধনৰ সময়ত ভাৰত চৰকাৰৰ ডাক বিভাগৰ দ্বাৰা 10 টকাৰ এটা আকৰ্ষণীয় ৱাটাৰপ্ৰুফ এনভেলপ বিক্ৰী কৰা হয়, যিটো এনভেলপত 50 গ্ৰামলৈকে ওজনৰ ৰাখীও পঠিয়াব পাৰে। গতিকে আপোনালোকৰো যদি দাদা বা ভাইটি দূৰত থাকে তেনেহ'লে এই সুবিধাৰে আপোনালোকেও ৰাখী পঠিয়াব পাৰিব। আমাৰ পিছে ৰাখী পিন্ধাওঁতে অলপ দেৰিয়ে হ'ল, সন্ধিয়াই লাগিলে, তথাপি আমি আহিলোঁ সন্ধিয়াকৈ হ'লেও। আৰু এনেদৰেই মোৰ ছোৱালীজনীয়ে তাইৰ 2জন দাদাককে ৰাখী পিন্ধালে। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ভিডিঅ'ছবোৰৰ ফাৰ্ডাৰ ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব।